নমস্কাৰ, মই নিকু। মোৰ চেনেল NB টেকনিকেল নলেজ আছামিজ আৰু হিন্দীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি MRO-M8 3500 DP মেচিন এটা লৈ আহিছোঁ। ইয়াত আপোনালোকক স্পিকাৰ আৰু হৰ্ণ কানেকশ্যন কৰি দেখুৱাম। আপোনালোকে ভালদৰে চাই লওক। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক আপোনালোকৰ স্পিকাৰ কেনেকৈ কানেকশ্যন কৰা দেখুৱাওঁ। এইটো আপোনাৰ এম্প্লিফায়াৰটো মেইন ছুইচ, পাৱাৰ অন অফ ছুইচ। এইটো ৰিছেট বটন, এইটো অভাৰলোডৰ ইণ্ডিকেটৰ। এইটো হ'ল এম্প্লিফায়াৰটোৰ মাষ্টাৰ ভলিউম। এইটো হ'ল স্পিকাৰ বক্স, স্পিকাৰ আৰু ড্ৰাইভাৰ ইউনিটৰ ছুইচ। এইটো বেছ ভলিউম, এইটো ট্ৰাবলৰ ভলিউম। এখন USB কিক। এতিয়া আমি এম্প্লিফায়াৰটোৰ পিছফাল ছাইডটোত আহিছোঁ। স্পিকাৰ আৰু হৰ্ণ লগাব পাৰি। ইয়াত এতিয়া আপোনাৰ স্পিকাৰ কানেকশ্যন কৰি থৈছোঁ। এইটো কমত লগোৱা আছে আৰু এইটো 8 ohms লগোৱা আছে ৰঙাডাল। মানে 8 ohms প্লাছডাল আছে আৰু মাইনাছডাল আছে কমত। এইটো 4 ohms ইয়াত আপুনি লগাব পাৰে। যেতিয়া 8 ohms দুটা স্পিকাৰ লগাব তেতিয়া 4 ohms লগাব লাগে। মই এতিয়া 150 এটা 8 ohms স্পিকাৰ লগাই থৈছোঁ। এইটো ড্ৰাইভাৰ ইউনিট লগাব পাৰি। এইটো 700 ভল্টৰ, এইটো 100 ভল্ট। এইটো আপোনাৰ ড্ৰাইভাৰ ইউনিট লগাব ইয়াত। এইটো আপোনাৰ কম মাইনাছ চিনডাল লাগিব আৰু এইটো 100 ভল্ট প্লাছ চিনডাল লাগিব কেবুলডাল। এইটো আপোনাৰ 150 ৱাটৰ বক্স। ইয়াৰ আপোনাৰ ক'লাডাল লাগিছে মাইনাছ চিনত আৰু ৰঙাডাল লাগিছে আপোনাৰ প্লাছত। ৰঙাডাল লাগিছে আপোনাৰ এম্প্লিফায়াৰ 8 ohmsত, ক'লাডাল লাগিছে মাইনাছ কমত। এইটো 8 ohmsত লাগিছে ৰঙাডাল। এইটো আপোনাৰ হৰণ ড্ৰাইভাৰ ইউনিট। এইটো আহুজা আপোনাৰ AU 40XT। ইয়াৰ ৱাট আপোনাৰ এডজাষ্ট কৰি ল'ব পাৰি। এডাল ড্ৰাইভাৰ ইউনিটৰ কেবুল। এডাল আপোনাৰ ওলাই গৈ এম্প্লিফায়াৰত লাগেগৈ এডাল কেবুল। এতিয়ালৈকে এয়া ৰঙাডাল আপোনাৰ প্লাছত লাগিছে 100 ভল্টত আৰু ক'লাডাল মাইনাছত লাগিছে কমত। এইটো 100 ভল্ট, এইটো হ'ল 70 ভল্ট। যদি ভিডিঅ'টো চাই কিবা বুজি পালে বা শিকিলে তেনেহ'লে চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটোত আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেদৰে ভিডিঅ' আগবঢ়োৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।